বন্ধুসকল, আপোনালোকক দেখুৱাবলৈ পাই আজি সুখী হৈছোঁ। এইখনেই সেইখন পথাৰ, যিখন পথাৰ প্ৰত্যেক বছৰে বানপানীয়ে খেতি ধ্বংস কৰি আহিছে। আৰু এইখন পথাৰ 52 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কিনাৰতে লাগি আছে। ধেমাজি ডিষ্ট্ৰিক্টৰ খজুৱা গাঁও আৰু 2 নং নগাঁৱৰ মাজত থকা এইখন খজুৱা নদীয়ে বাৰিষা কালত প্ৰত্যেক বছৰে এয়া যি দেখিছে, এইফালে মথাউৰি ভাঙি প্ৰত্যেক বছৰে বানপানী হৈ এই 2 নং নগাঁৱৰ খেতি প্ৰত্যেক বছৰে ধ্বংস কৰি আহিছে। আৰু প্ৰত্যেক বছৰে ৰাইজে বান্ধ দিয়ে, কিন্তু কি হ'ব, প্ৰত্যেক বছৰ ডাঙৰ বানপানীৰ ফলত প্ৰত্যেক বছৰ ৰাইজৰ কাম সাৰ্থক নহয়। কিন্তু এইবাৰ আকৌ ৰাইজ ওলাই আহিছে। এইবাৰ ডেকা বুঢ়াৰ লগতে গাঁৱৰ মহিলাসকলো ওলাই আহিছে। তেওঁলোকো আহি হাতত কোৰ লৈ ওলাই আহিছে আৰু তেওঁলোকো কামত জড়িত হৈ গৈছে। কাৰণ কিমান আৰু সহ্য কৰিব, বানপানীয়ে প্ৰত্যেক বছৰে ধান মাৰি আহিছে আৰু সকলো খেতিৰ ওপৰতে নিৰ্ভৰ কৰি জীয়াই থকা দুখীয়া ৰাইজ। গতিকে এইখনেই হৈছে নদী, আৰু এইখনৰ নাম হৈছে খজুৱা নদী। আৰু এইটোৱেই বান্ধ আছিল, যিটো বান্ধে প্ৰত্যেক বছৰে ভাঙি এই পথাৰৰ ধান প্ৰত্যেক বছৰে মাৰি আহিছে। আৰু এয়া দেখিছে আপোনালোকে, সকলোৱে এই ভৰ দুপৰীয়া ৰ'দত হাতত কোৰ লৈ চাঙিত মাটি ভৰাই এয়া বান্ধ মাৰিবলৈ চেষ্টা। কাৰণ বান্ধটো মাৰিলে নিজৰে উপকাৰ, কমচে কম অন্ততঃ এইবাৰ এই অহাবাৰ খেতি যিটো কৰিব, সেইটো যাতে বানপানীয়ে নামাৰে, খেতিটো সম্পূৰ্ণকৈ পায়। কাৰণ প্ৰত্যেক বছৰে মানুহৰ আধা খেতিটো বানপানীয়ে মাৰি লৈ গৈছে। আৰু বানপানীৰ মূল উৎস হৈছে অকল এইকণৰ পৰাই পানী গৈ এফালে নদী এখন দেখিছে, খজুৱা নদী, এখন 2 নম্বৰ খজুৱা নদী হৈ গৈছে। এয়া দেখিছে আপোনালোকে, এইখন এখন নদী গতে হৈ যায়। যেতিয়া বাৰিষা হয় তেতিয়া এখন নদী হৈ যায় আৰু এখন পথাৰখন এখন বিলৰ লেখীয়া হৈ পেলায়। গতিকে ৰাইজে মাৰিছে, দেখিছে কিমান ডাঙৰ এটা দ ফিচাৰী গতে বনাই পেলালে বানপানীয়ে। সেইকাৰণে আজি গাঁৱৰ ৰাইজে ওলাই আহিছে। ওলাই আহি সকলোৱে ৰ'দ বৰষুণ নেওচি ইয়াত কাম কৰিছেহি। সকলোৱে এয়া কাম কৰিছে, কিছুমানে এয়া জীয়াইছে ৰ'দত, কিমান আৰু কাম কৰিব ৰ'দত, তথাপিতো সকলোৱে এৰি দিয়া নাই। আৰু এয়া দেখিছেনে, বয়সে 60-70 চুই গৈছে যদিও আজি কামত এওঁ দেখিছে, কামত পিছ সৰকি দিয়া নাই। তেওঁ মাটি টানি হ'লেও তাত পেলাবই। কাৰণ কেলে, বান্ধটো মাৰিলে নিজৰে সুবিধা। সেইকাৰণে আজি ৰাইজে ওলাই আহিছে। এয়া হৈছে ধেমাজি ডিষ্ট্ৰিক্টৰ অন্তৰ্গত মৰিধল পঞ্চায়তৰ এখন গাঁও, 2 নং নগাঁও। আৰু যিখন দেখিছে পথাৰখন ডাঙৰে আছে, কিন্তু কি কৰিব, আধা খেতিটো বানপানীয়ে মাৰে। এইখন দেখিছে বানপানীয়ে কি অৱস্থা কৰিলে। ইয়াত খেতি কৰা হৈছিল, কিন্তু এখন ডাইৰেক্ট ফুটবল খেল পথাৰ কৰি থৈছে। আপোনালোকে দেখিছে, আমি ইয়াতে ফুটবল খেলিব পৰা হৈ গৈছে। আৰু এখন পথাৰ নহয়, আৰু এখন খেলপথাৰ বনাই দিছে। পথাৰ গুচি বানপানীয়ে খেলপথাৰ কৰি দিছে। আৰু ৰাইজে এইখন পাৰ হৈ ইফালে ইটো চাইডে যাবলৈও বহুত কষ্ট। এতিয়া খৰালি হৈছে গতিকে পানীটো শুকাইছে, কিন্তু বাৰিষা হোৱাৰ লগে লগে এখন বিশাল নদী এইফালে বৈ যায়। আৰু দেখিছে এয়া কিমান ডাঙৰ এটা পাৰ ভাঙি নদীখনো বাম হ'ল। বিশেষকৈ নদীখন খান্দিবলৈও ৰাইজে কিমান খান্দিব। গতিকে আপোনালোকে দেখিছে এয়া ভৰদুপীয়া ৰ'দত মাথাত ছাতি লৈ কিদৰে কাম কৰি আহিছে। এয়া চাওক, আপোনালোকক দেখুৱাব পাই সুখী হৈছোঁ। কিমান কষ্টত এওঁলোকে আজি ওলাই আহিছে বান্ধটো মাৰিবলৈ। যদি ভিডিঅ'টো চাই ভাল পালে নিশ্চয় শ্বেয়াৰ কৰিব।